গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? মোৰতো একদমেই ভাল, কাৰণ মই যাব ওলাইছোঁ মাহঁতৰ ঘৰত। বহুত দিনৰ মূৰত এইকেইদিন বৰষুণ বতৰটো ভাল কৰি দিয়াৰ লগে মনটো একদম ফূৰ্তি। আৰু আমি যাই আছোঁ, হাজবেণ্ড মই ধুনু কলিজা গাড়ী এখন ভাড়া কৰি ল'লোঁ, যাতে ধুনু কলিজাই একো কষ্ট নাপায়। সি পাপাকক কিমান যে দিগদাৰ দি আছে, গাড়ীখন ভালদৰে চলাব নিদিয়ে। এইফালে আমি মাহঁতৰ ঘৰ আহি পালোঁ, আৰু ককাকেও তাক লৰালৰিকৈ লৈ গ'ল দেখিয়ে। তাৰপিছত আমি ঘৰ সোমাই দেখিলোঁ যে বহুত বছৰৰ মূৰত আমাৰ ঘৰৰ অকণমান পৰিৱৰ্তন হৈছে। সেয়াই চাবলৈ আহিলোঁ। ভগৱানে ভাল কৰক, যিহেতু আমি বহুত সৰুৰ পৰা ইমান কষ্টেৰে ডাঙৰ হৈ এতিয়াহে পৰিৱৰ্তন দেখিছোঁ, আৰু দুখন চাট ঢালিব, সেইবাবে মোৰ বিৰাট ফূৰ্তি। আৰু এইফালে আমাৰ ধুনু কলিজাৰ মাছ দেখি ৰ'বই পৰা নাই, যিহেতু সি মাছৰ একেবাৰে বিৰাট ভাল পায়। আৰু এইফালে মই ফ্ৰিজটো খুলিয়ে ঠাণ্ডা বটল উলিয়ালোঁ। ঠাণ্ডা বটল উলিয়াই সকলোৰে কাৰণে ৰেডি কৰি দি দিলোঁ, যিহেতু মায়ে অকলে নোৱাৰে, ঘৰত মিস্ত্ৰীও আছে। গতিকে